নিজৰ ভাড়াঘৰৰ সলনি কৰাৰ দৰে যদি কেৱল এক মাহ আগত ভোটাৰ কাৰ্ডত এণ্ট্ৰি কৰি BTCৰ ৰাইজক শাসন কৰিব বিচাৰিছে, এইটো কোনো বড়ো ৰাইজে আঁকোৱালি নলয়। যাৰ কাৰণে স্পষ্টভাৱে কৈছোঁ যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, মই কোনো BPFৰ বিৰুদ্ধে আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, মই কোনো BJPৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই UPPLৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই কংগ্ৰেছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই। মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যি বহিৰাগত শক্তিয়ে ৰাজনৈতিকভাৱে BTCৰ ৰাজগাদী দখল কৰিব বিচাৰিছে, যি বহিৰাগত শক্তিয়ে BTCৰ সুৰক্ষা কৱচক ধ্বংস কৰিব বিচাৰিছে, সেই বহিৰাগত শক্তিবিলাকক প্ৰতিহত কৰিবৰ কাৰণেই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ 4 নং বাওকুংগ্ৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে মনোনীত কৰিছে। যাম চমৰদা নহয় লাৰালাৰি। নমস্কাৰ, মই বাওকুংগ্ৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, আজি পোনপ্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা আনুষ্ঠানিকভাৱে আৰু আমাৰ ইলেকশ্যন মেনেজমেণ্ট সমিতিৰ কেতবোৰ সদস্যৰ সৈতে আজি মই এই সংবাদমেল সম্বোধন কৰিছোঁ। সকলোবোৰ সদস্যই আহিব পৰা নাই। সকলোৱে জানে যে আমি সেইদিনা 37জনীয়া ইলেকশ্যন মেনেজমেণ্ট কমিটি গঠন কৰিছিলোঁ আমাৰ কাৰ্যালয়ত। তাৰপিছত আমি বিভিন্নবোৰ কাৰণত ৰাইজৰ মাজত থাকিব লগা হৈছিলে, কেম্পেইনিং কৰিব লগা হৈছিলে, আৰু সময়ৰ নাটনিৰ কাৰণে সাংবাদিক বন্ধুবৰ্গৰ সৈতেও ইমানখিনি মত বিনিময় কৰিব পৰা সুযোগ আমি লাভ কৰা নাছিলোঁ। আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা বাওকুংগ্ৰী সমষ্টিবাসী ৰাইজক বিনম্ৰভাৱে কাতৰভাৱে মই নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে অনুৰোধ জনাইছোঁ যে BTCৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত, BTCৰ সুৰক্ষা কৱচৰ স্বাৰ্থত, BTCৰ বাসীৰ স্বাৰ্থত ইয়াত কোনো বহিৰাগত, কোনো বাহিৰৰ পৰা অহা বঙাইগাঁও জিলাৰ প্ৰাৰ্থীক যাতে কোনো ৰাইজে জয়যুক্ত নকৰে। ইয়াতে দল, সংগঠন, ৰাজনৈতিক মঞ্চ গুৰুত্বপূৰ্ণ নহয়। ইয়াতে গুৰুত্বপূৰ্ণ হৈছে BTC চুক্তিৰ জৰিয়তে যে আমি যি BTC লাভ কৰিছোঁ, সেই BTCক কোনোবা যদি ধ্বংস কৰিবৰ কাৰণে বাহিৰৰ পৰা আহে, তেতিয়াহ'লে সকলো দল, সংগঠন, সকলো নেতৃত্বই যৌথভাৱে মাৰ বান্ধি তেওঁলোকে এককভাৱে যিগৰাকী বহিৰাগত প্ৰাৰ্থী, সেই বহিৰাগত প্ৰাৰ্থীৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিব লাগে। আজি হাজাৰ হাজাৰ বড়ো শ্বহীদ হোৱাৰ পিছত, হাজাৰ হাজাৰ মানুহে বড়ো আন্দোলনত কষ্ট পোৱাৰ পিছত আজি BTC আমি লাভ কৰিছোঁ। শ শ NDFB ভাইসকলে 34টা বছৰ সুদীৰ্ঘ 3 দশকতকৈ বেছি সশস্ত্ৰ আন্দোলন চলোৱাৰ পিছত, আৰ্মছ ৰিভলিউশ্যন কৰাৰ পিছত আজি আমি 2020 চনত বড়োলেণ্ড লাভ নকৰিলেও BTR লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি কৰা কষ্টবোৰৰ ফলাফল যদি কোনোবা বহিৰাগতই আহি কেৱল 1 মাহ আগত, এই বিধানসভা নিৰ্বাচনৰ 1 মাহ আগত নিজৰ ভাড়াঘৰৰ সলনি কৰাৰ দৰে যদি কেৱল 1 মাহ আগত ভোটাৰ কাৰ্ডত এণ্ট্ৰি কৰি BTCৰ ৰাইজক শাসন কৰিব বিচাৰিছে, এইটো কোনো বড়ো ৰাইজে আঁকোৱালি নলয়। যাৰ কাৰণে স্পষ্টভাৱে কৈছোঁ যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, মই কোনো BPFৰ বিৰুদ্ধে আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, মই কোনো BJPৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই UPPLৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই কংগ্ৰেছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই। মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যি বহিৰাগত শক্তিয়ে ৰাজনৈতিকভাৱে BTCৰ ৰাজগাদী দখল কৰিব বিচাৰিছে, যি বহিৰাগত শক্তিয়ে BTCৰ সুৰক্ষা কৱচক ধ্বংস কৰিব বিচাৰিছে, সেই বহিৰাগত শক্তিবিলাকক প্ৰতিহত কৰিবৰ কাৰণেই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ 4 নং বাওকুংগ্ৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে মনোনীত কৰিছে। আশা কৰিছোঁ যে BTCৰ বড়ো জনগোষ্ঠীয় ৰাইজ, মুছলমান ধৰ্মীয় সংখ্যালঘু ৰাইজ, হিন্দু বঙালী ৰাইজ আৰু লগতে সকলো ইয়াতে থকা কোচ ৰাজবংশী, ৰাভা, গাৰো, ভাষিক অসমীয়া, নাথযোগীকে প্ৰমুখ্যে সকলোবোৰ জনগোষ্ঠীয়ে এক যৌথ হৈ আমাক আমাৰ BTCৰ ল'ৰাক বিধায়ক হিচাপে লাগে, বা আমাক আমাৰ BTCৰ মানুহকে আমাৰ MLA হিচাপে লাগে বুলি মাৰ বান্ধি অহা যি 9 এপ্ৰিল তাৰিখে বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে,
সেই 9 এপ্ৰিল তাৰিখে যাতে বাওকুংৰি সমষ্টিবাসী ৰাইজে নিজৰ ল'ৰা বা নিজৰ অঞ্চলৰ সমষ্টিখনৰে এজন ব্যক্তিক বিধায়ক ৰূপে নিৰ্বাচিত কৰিবৰ কাৰণে তেওঁলোকৰ মহামূল্য ভোটদানটি কৰে। তাৰ কাৰণে মই আকৌ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। অৱশেষত এইখিনিয়ে কৈছোঁ, কোনোবা তৃতীয় পক্ষই যদি ভাবিছে যে নাঙলৰ চিহ্ন দেখাৰ কাৰণেই, BPFৰ নাঙলৰ ছবি দেখাৰ কাৰণেই মুছলমান ৰাইজ, বড়ো ৰাইজে ৰূপম ৰয়ক ভোটদান কৰিব আৰু আমাৰ বড়ো জনগোষ্ঠীয় ৰাইজৰ যি আৱেগ অনুভূতি বা যিমান ত্যাগ, যিমান শ্বহীদ হৈছে, তেওঁলোকক জাম্বা বনাব পাৰিব, তেওঁলোকক বড়ো জনগোষ্ঠী, মুছলমান বা বিভিন্ন বড়ো জনগোষ্ঠীয় ৰাইজক হিন্দু, বঙালী, ৰাজবংশী সকলো জাতিক ইয়াতে কোনোবাই যদি বুৰ্বক বনাব বুলি ভাবিছে, তেতিয়াহ'লে তেওঁ নিজে মহামূৰ্খ। BTCৰ ৰাইজক, BTCৰ সুৰক্ষা কৱচক ধ্বংস কৰিবৰ কাৰণে, BTCৰ সুৰক্ষা কৱচ 6 শিডিউলক ধ্বংস কৰিবৰ কাৰণে কোনোবা তৃতীয় পক্ষই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মিছগাইড কৰি BTCৰ পৰা বহিৰাগত বঙাইগাঁও জিলাৰ এগৰাকী ৰূপম ৰয়ক যি প্ৰাৰ্থিত্ব প্ৰদান কৰাইছে, তেওঁলোকক কৈছোঁ আপোনালোক হৈছে সকলোতকৈ ডাঙৰ মূৰ্খ, সকলোতকৈ ডাঙৰ জাম্বা। কাৰণ আপোনালোকে ভাবিছে যে নাঙলৰ চিহ্ন দেখিলেই BTCবাসী ৰাইজে ভোট দিব, বড়ো ৰাইজে ভোট দিব, মুছলমান ৰাইজে ভোট দিব, ৰাজবংশী ৰাইজে ভোট দিব, হিন্দু বঙালী ৰাইজে ভোট দিব। এই ভ্ৰান্ত ধাৰণা আপোনালোকে নাৰাখিব। BTCবাসী ৰাইজ সজাগ সচেতন ৰাইজ। সেয়ে ৰাইজক বিবেক বিবেচনাৰে হৃদয়ংগম কৰি আত্মমন্থন কৰি উপযুক্ত প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবৰ কাৰণে মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অনুৰোধ কৰিছোঁ।